বৰ্তমান মই পথাৰলৈ আহি আছোঁ। এইবোৰ টঙাল হাতত লৈ আহি আছোঁ। ধান কিডৰা দাই মেলি এতিয়া আনিবলৈ বুলি গৈ আছোঁ। এনেকৈ কৰি এইবোৰ গোটেই ধান পকি আছে। এইবিলাক কিছুমান কেঁচা হৈ আছে, কিছুমান পকি আছে। পকি থকা কিছুমান দাই আছে আৰু আমাৰখিনি এই দাই আছে। খালি অকণমান দূৰ হয় হেৰি কি কয়, কাণখন অকণমান সিজেগৈ তাৰমানে আনি থাকোঁতে কাণখন অকণমান সিজেগৈ আৰু তাৰমানে সিজে মানে আৰু অকণমান আৰু কিবা দি হয় আৰু বৰ্তমান পথাৰ আলি আহি আছোঁ। এনেকৈ এইবোৰ ৰঞ্জিত বাহাদুৰ কিবাকিবি ধান দিছে। এইবোৰ বৰা মালভোগ এইবিলাক দাই আছে। এইবিলাক মানুহ পথাৰলৈ আহিছে এজন দুজনকৈ ধান বান্ধিবলৈ বুলি। ময়ো গৈ আছোঁ। এইবিলাক ওচৰত দামগৈ এতিয়া জহা ধান বুলি কৈছে। জহা ধান খাবলৈ বুলি আহিছে। জহা ধান পকিছেগৈ আৰু বৰ্তমান মই আহি আছোঁ। তোমালোকে চাই থকা পাবগৈ। মই দি আছোঁ মুৰ্গীত দি আছোঁ পতাপত। এতিয়া জহা ধান এইবিলাক ৰঞ্জিত। বৰ্তমান মই পথাৰৰ উপস্থিতলৈকে য'ত দাই আছে তাত চাওক কি ধুনীয়া লাগিছে। অলপ শেষ হৈছে আৰু মানুহবিলাকৰ এইজনী বাই পোৱালীজনী উমলি আছে আৰু মই ওপৰত উঠি পিনে আপোনালোকক ভিডিঅ' দেখাই আছোঁ, চাই থাকক। মানে বহুত ধুনীয়া লাগিছে আৰু কিছুমান পকিছে, কিছুমান নাই পকা আৰু মানে বহুত ডাঙৰ পথাৰ আৰু পোৱালীজনী। ইয়াত আমাৰ বাই আৰু মাৰ দাই আছে আৰু ইয়াত ওচৰতে এজনী বেলেগৰ দাই আছে। মানে বহুত ডাঙৰ পথাৰ আৰু মানে ধুনীয়া লাগিছে আৰু পকা ধাননিবিলাক দেখিলে। ইয়াত উঠিব পৰা নাই আৰু ওপৰত উঠি থকা নাই ভাল লাগিলে মানে, কিন্তু উঠিব নোৱাৰোঁ আৰু ওপৰত চট মাৰে বুলি কয়। বন্ধুসকল, ভিডিঅ'টো আজিলৈ ইমানেই। আজি পথাৰত গৈছিলোঁ কাৰণে অলপ আৰু পথাৰখন দেখাই দিলোঁ আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে চাই লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। লগতে বেল আইকনটো দবাই দিব আৰু ধন্যবাদ। বাই বাই।